হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি মই আকৌ সদায় দৰে আজি আকৌ লৈ আহিলোঁ আপোনালোকৰ কাৰণে এক ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু হাতী আমাৰ ইয়াত আজি কেইবাদিনৰ পৰা ইখন বাগানৰ পৰা সিখন বাগানত ঘূৰা ঘূৰি কৰি আছে। আৰু আমিও আহোঁ আপোনালোকক, যি ফেচবুক বন্ধুসকল বা ইউটিউবত বন্ধুসকল আছে তেওঁলোকৰ কাৰণে, দৰ্শকৰ কাৰণে এই ভিডিঅ'সমূহ বনাবলৈ আহোঁ আমি। আৰু আমি নোজোকাও কেতিয়াও হাতী, আৰু দৰ্শকক ভাল লাগিব কাৰণে আহি পেলাই আমি ভিডিঅ' কৰোঁ আৰু আপোনালোকে চাই ভাল পায়। আৰু সেইকাৰণে আমি চাই আপোনালোকে ভাল পায় কাৰণে আমি আকৌ সদায় আহোঁ এনেকৈ হাতী ভিডিঅ' বনাবলৈ কাৰণে, আৰু আপোনালোকক যাতে দিব পাৰোঁ আপোনালোকে ঘৰত বহি পেলাই বনৰীয়া হাতীৰ চাবলৈ কাৰণে আপোনালোকৰ মোবাইলত সুবিধা হয় যাতে। যিহেতু সেইকাৰণে আপোনালোক সকলো আহিব নোৱাৰে, বহুত দূৰৰ দূৰৰ মানুহে মোৰ এই ভিডিঅ' চাই থাকে। আৰু যিহেতু আমাৰ ঘৰৰ ওচৰতে ওলাইছে সেইকাৰণে ওলাই আহিছোঁ হাতত কেমেৰা আৰু ফোনটো লৈ। যিহেতু এনেকৈ ভিডিঅ' ভাবোঁ আপোনালোকৰ মাজত দিওঁ, আপোনালোকে চাই ভাল পায়, লাইক কমেণ্ট কৰে, সেইকাৰণে ভাল লাগে। আৰু সেইবাবে আমাৰ সকলোবোৰ যিমান ইউটিউবাৰ আছে, যিমান ফেচবুকত ভিডিঅ' দিয়ে, সকলোৱে আপোনালোকৰ সুবিধা হোৱাৰ কাৰণে বা আপোনালোকৰ কাৰণে এই ভিডিঅ'সমূহ দিয়ে। আৰু আশা কৰোঁ আপোনালোক সকলো এই ভিডিঅ'সমূহ চাই ভাল পায়, আৰু সেইকাৰণে ভিউজো বহুত আহে। আৰু কমেণ্ট কৰিব, আৰু যদি পাৰে আপোনালোকে এটা লাইক কৰিব আৰু ফ'ল' কৰি দিব যদি চেনেলটো আপোনালোকে যদি ফ'ল' কৰা নাই। যিহেতু এনেকৈ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব, চেষ্টা কৰিম সদায় দিবলৈ কাৰণে এনেকৈ ভিডিঅ'। আৰু যিহেতু আৰু আমি সদায় আহোঁ কিয় কাৰণে জানেনে? হাতী যিমানে চাওক আপুনি দিনে ৰাতি 24 ঘণ্টা বা এমাহ দুমাহ চাই থাকিলেও হাতী চাই কেতিয়াও মানুহৰ হেঁপাহ নপলায়। আৰু সেইকাৰণে বহুত ভিৰ দেখা পোৱা যায়। আৰু যিহেতু দৰ্শকক ভিডিঅ'ত ল'ব নোৱাৰি, কিছুমানে বেয়া পায়। এই চাওক হাতীৰ পোৱালিটো হাতীৰ মাকজনীৰ লগত কেনেকৈ গৈ আছে এটা জাগাৰ পৰা আন জাগালৈ। যিহেতু গোটেই বাগানত হাতীয়ে আছে, আৰু যেতিয়া আবেলিৰ সময়ৰ দৃশ্য সঁচাকৈ ভাল লাগে। আৰু এক সেউজীয়া পৰিৱেশত প্ৰকৃতিৰ যি এনেকৈ দৃশ্যবোৰ চাই সঁচাকৈ বহুত ভাল লাগে। আৰু দেখা পাইছে ইফালেও মানুহ আছে, আৰু মই য'ত ৰৈ আছোঁ ইয়াতো মানুহ আছে। আৰু মই য'ত ৰৈ আছোঁ এইটো এটা ড্ৰেইন আছে ডাঙৰ, এই ড্ৰেইনৰ সিপাৰত হাতী আছে আৰু আমি আছোঁ ড্ৰেইনৰ সিপাৰত। যিহেতু ঘপককৈ আহি যাব নোৱাৰে, সেয়ে পানী দেখিছেই আপোনালোকে। আৰু এই হাতীজন বহুত ডাঙৰ হাতী, এইজনে তেওঁলোকৰ লিডাৰ। আৰু এইজনে কেতিয়াবা কেতিয়াবা অকলেও ঘূৰি ফুৰে, আৰু কেতিয়াবা গোটেই জাকটো বাগানতে থাকে। তেওঁ গোটেই চাৰিও ছাইডটো খোজকাঢ়ি ঘূৰি ফুৰে, কিন্তু মানুহক নেখেদে আৰু মানুহেও অত্যাচাৰ নকৰে হাতীক। সেইকাৰণে আজি ইমান দিনৰ পৰা লেটেকুজন চাহ বাগিচাত আছে। আৰু যিসকলে এই ভিডিঅ'সমূহ চাই থাকে সকলোৱে ফ'ল' কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব। যিহেতু তেতিয়া আমি আপোনালোকৰ মাজলৈ এনেকৈ ভিডিঅ' দিবলৈ কাৰণে আমাৰো মন যাব, ভাল লাগিব। যিহেতু আৰু এই ভিডিঅ'সমূহ দিওঁ আপোনালোকৰ ভাল লাগিব কাৰণে। যিহেতু আপোনালোকে যেতিয়া অফিচত থাকে বা ঘৰত থাকে, এনেই থকা সময়ত বেলেগ বস্তু চোৱাতকৈ আপোনালোকে এই হাতীৰ ভিডিঅ'সমূহ চাই থাকক, ভাল লাগিব। আৰু একো নকওঁ, যিসকলে ভিডিঅ' চাই আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শ্বেয়াৰ এটা মাৰি দিব যদি বেয়া নাপায়। ধন্যবাদ।